কবিতাৰ শিৰোনাম নিকৰুণ কৰ'ণ। কথা মনীষা আৰন্ধৰা। আবৃত্তি সম্প্ৰীতি লাহন। বসন্তৰ অভিন্ন পলবোৰত অকলশৰীয়া হৈ পৰা অনুভূতিবোৰে হৃদয়ৰ দস্তাবেজত বাগৰ সলায়। চুলি কুচাই ৰূপালী ৰং আঁতৰি লোৱাৰ সময়তে উকি মাৰি কোনোবা দূৰলৈ গুচি যোৱা ৰেলখনৰ দৰে তুমিও গলাগৈ অচিন দেশলৈ। স্মৃতিৰ টনা আজোৰাত নিৰ্বাক হৃদয়ৰ আস্ফালনবোৰ দুচকুৱে বৈ আহি বেদনা গধুৰ কৰা সময়বোৰৰ সৈতে একাত্ম হৈ পৰো এতিয়া। যোৱাটো বসন্তত তোমাৰ সতে পাৰ কৰা দুৰ্ভাৱনাময় সময়ৰ খতিয়ান লওঁতে তোমাৰ দুচকুৰ কাৰুণ্যতাই কিমান যে ব্যথিত কৰি তুলিছিল মোক। কিয় এনেকুৱা তুমি? মই সোধা কিয়টোৰ উত্তৰত নিস্তেজ হাঁহি এটাৰে সামৰি থৈছিলা দুচকুৰ সাগৰখন। শৰীৰত বিষাক্ত ভাইৰাছৰ বীজাণু কঢ়িয়াই মোৰ হৃদয় উপকূলত শূন্যতাৰ মহাভাৰ থৈ তুমি গুচি গলাগৈ। অথচ কৰোণাক্লিষ্ট দুৰ্বল মাতেৰে এবাৰো যাওঁ বুলিও নকলা মোক। শেষ মুহূৰ্তত তোমাক চুই চোৱাৰ দুৰ্বাৰ হাবিয়াস নস্যাৎ কৰি তোমাৰ শৱদেহটো পলিথিনেৰে মেৰিয়াই কলৈ বা লৈ গৈছিল। মই মাথো চাই ৰৈছিলোঁ নিৰ্বাক নিশ্চল হৈ। মৃত্যু এতিয়া ইমান সহজ।